দীঘল চুলিৰ ছোৱালীজনীৰ পঞ্চম খণ্ড আগবঢ়াব লৈছোঁ মই ময়ূৰী শৰ্মাই। লিখনি নয়ন নাথ। তুলিকাক আজি প্ৰপ'জ কৰিম নিহাৰিকা। ৱাও, কি কোৱা অ'? তোমাৰ প্ৰেম সফল হ'ব জানো? নিহাৰিকাই কৈ উঠিল। আহকচোন আগলৈ বাকীখিনি কাহিনী শুনো। বাছখনত উঠিয়ে নিহাৰিকালৈ এবাৰ চালোঁ, কিন্তু তাত নেদেখিলোঁ। কি জানিবা তাই ঘৰলৈ গুচিয়ে গ'ল। বাছখনে ইতিমধ্যে সেই ঠাইটুকুৰা এৰিলে। ফোনটো এবাৰ চালোঁ, দেখিলোঁ নিহাৰিকাই SMS এটা দি থৈছে। দাদা, ভালদৰে যাবা, মই আহিলোঁ। বেছি দেৰি হ'লে ঘৰত মায়ে চিন্তা কৰি থাকিব। তুলিকাৰ কথাবোৰ ভাবি ভাবিয়ে কেতিয়া তেজপুৰ টু বাইহাটা পালোঁ গমকে নাপালোঁ। ঘৰ গৈ হাত মুখখিনি অলপ ধুই লৈ ভাতকেইটা খালোঁ। ভাগৰ লাগি আছিল, সেয়ে তুলিকা আৰু নিহাৰিকাক ঘৰ আহি পালোঁ বুলি এটা মেছেজকে দুয়োকে ফৰৱাৰ্ড কৰি দিলোঁ। মই ঘৰ আহি পাই শুলোঁ। গুড নাইট। ভাগৰত টোপনিয়ে হেঁচা মাৰি ধৰিছিল আৰু মোৰ টোপনি আহিল। পিছদিনা পুৱা সোনকালে উঠিলোঁ আৰু 10মান বজাত নিহাৰিকাক ফোন লগালোঁ। ভালে ভালে গৈ পাইছানে তুমি? পাইছোঁ। মায়ে ঘৰত কিবা কৈছে নেকি? নিহাৰিকা, নাই কোৱা, কেৱল পিন্ধা কাপোৰযোৰ দেখি সুধিছে ক'ত পালোঁ বুলি। তুমি কি ক'লা? বৰষুণত তিতি যোৱাৰ পিছত তুমিয়ে কিনি দিয়া বুলি কৈছোঁ। কিমান লৈছিল নো দামটো মোক নকলাই। মায়েও সুধিছিল। আৰু ছাতিটো? থেত পাগলী, ঘূৰাই দিব নালাগে, তোমাক ভনী হিচাপে দিছোঁ। মায়ে যদি মোক গালি দিয়ে মোৰ কথা কৈ দিবা, বুজিলা? হ'ব। তাই অলপ ভাগৰি পৰাৰ দৰে ক'লে। এইখিনি কথা পাতি নিহাৰিকাৰ কলটো কাটি দিলোঁ আৰু তুলিকাৰ নাম্বাৰত ডায়েল কৰিলোঁ। তাই ৰিচিভ কৰিয়ে কথাবোৰ বেলেগ ধৰণে কয়। কিবা ক'ব? তুলিকা, তুমি যে ফোনত অলপো টাইম নিদিয়া। হাৰে, কিনো টাইম দিব লাগে আৰু আপোনাক? কথাচোন পাতিয়ে আছোঁ। হয়, একো নাই দিয়া বুলিহে মই কৈছিলোঁ। এনেতে তাই মাত লগালে। শুনকচোন, এতিয়া ৰাখোঁ। ঠিক আছে তুলিকা। কথাটোৱে ক'বলৈ সুযোগ সুবিধাই নিদিয়ে। খঙতে ৰাস্তাত পৰি থকা শিল এটাকে ভৰিৰে জোৰকৈ গুচাই দিলোঁ। তুলিকা আৰু মই এনেদৰে সম্পূৰ্ণ এটা মাহ পাৰ কৰিলোঁ। প্ৰতিদিনে এবাৰ দুবাৰ কেতিয়াবা 3বাৰলৈ দিনটোত আমি দুয়ো কথা পাতোঁ। কিন্তু ভালপোৱাৰ কথাটো ক'বলৈ তাই কেতিয়াও মোক সুবিধাকণ নিদিলে। কাৰণ ইমান দীঘলীয়া কথা তাই কেতিয়াও মোৰ লগত পতা নাছিল। প্ৰতিদিনেই কথা দুই এষাৰ পাতিছোঁ, শ্বৰ্ট সেই ইউটিউবত আহি থকা এডভাৰটাইজিঙৰ দৰে। সদায় চেষ্টা কৰোঁ তাইক ভালপোৱাৰ কথাটো ক'বলৈ, কিন্তু কথাটো নকওঁতেই তাই কলটো কাটি দিয়ে আৰু মই কিন্তু এদিন তাই মোক নিশা 12মান বজাত ফোন কৰাত মই অবাক হৈ উঠিলোঁ আৰু ফোনটো ৰিচিভ কৰিলোঁ। কি কৰিছা তুলিকা? ইমান ৰাতি আজি ফোন কৰিলা যে? শুই আছোঁ। আপুনি? এটি গল্প লিখি আছোঁ। ৱাহ, কি নাম গল্পটিৰ?
তোমাৰ শুনিবলৈ সময় হ'ব জানো? হাৰে কিয় নহ'ব কওকচোন। দীঘল চুলিৰ ছোৱালীজনী। ৱাহ, কাৰ বাবে ইমান ধুনীয়া গল্প? তাইৰ প্ৰশ্নত মই ভাবিলোঁ, আজি নিশ্চয় তাইক মোৰ মনৰ কথা সকলোবোৰ ক'ব পাৰিম। মনটো বহুত পাতল পাতল অনুভৱ হ'ল। তোমাৰ বাবে তুলিকা। কি? সঁচা তুলিকা, তোমাৰ বাবে। কিন্তু নয়ন, তুমি মোৰ এই চুলিখিনিৰ কথাত প্লিজ ভুল নাযাবা। যি চুলিয়ে মোৰ হৃদয়খনত বিষাদ সিঁচি দিছিল। কি? মই আচৰিত হৈ প্ৰশ্ন কৰিলোঁ তাইলৈ। নয়ন, মই এজনী বহুত দুৰ্ভগীয়া ছোৱালী। তাই ফোনটোতে ফেকুৰি ফেকুৰি উচপি উঠিল। মোৰ মনতে প্ৰশ্ন উপজিল, তাই বাৰু কিহৰ দুৰ্ভগীয়া হ'ল? তাইক কিছু সান্তনা দিবলৈ মই সুধিলোঁ, তুলিকা, কল তুমি এনেই কৰিছিলা নে কিবা বিশেষ কাৰণ আছিল বাৰু? মুখেৰে কিবাটো মাত লগোৱা। আপুনি মানে কাইলৈ ক'ৰবাত যাব নেকি? তাৰ বাবেহে মই কলটো কৰিছিলোঁ। তাই কোনোমতে কান্দোনখিনি গুচাই ক'লে। মোৰ এঠাইত পিছদিনা যাব লগা আছিল যদিও তাইক মিছা মাতি ক'লোঁ, নাই ক'তো নাযাওঁ, ঘৰতে থাকিম। মানে মই কাইলৈ কাম এটাত বাইহাটা যাম। আপুনি যদি ফ্ৰী থাকে এনেই লগ কৰিম এবাৰ। নিশ্চয়, তুমি কল কৰিবা মোক। ইতিমধ্যে তাই ফোনটো কাটি দিলে। তাই দুৰ্ভগীয়া? বাৰে বাৰে এইটো প্ৰশ্নই মোক আমনি কৰি থাকিল, কিন্তু হতাশ নহ'লোঁ। তাই দুৰ্ভগীয়া হ'ল, তাতে কি হ'ল? একো নাই, দুয়ো শান্তিৰে জীৱন কটাম। তাই যদি ভালপোৱাৰ প্ৰস্তাৱ মানি লয়, এইবোৰ ভাবিয়ে মোৰ টোপনি আহিল। পিছদিনা উঠিয়ে মনটো খুব ভাল লাগি আছিল আৰু নিহাৰিকাক কল কৰি ক'লোঁ, নিহাৰিকা, আজি যিয়ে নহওক ফুল এণ্ড ফাইনেল তুলিকাক প্ৰপ'জ কৰিম। তোমাৰ প্ৰেম সফল হ'ব জানো? তুলিকাক মই চিনি পাওঁ দাদা। তাইৰ সমস্ত আছে, কিন্তু আগলৈ। সিদিনা ৰাস্তাত সাৱটি ধৰিছিলোঁ। ভুল মোৰ আছিল, তাৰ বাবে চৰি। কিন্তু এই কাহিনীটোৰ কিছু অংশ আপোনালোকে 6ষ্ঠ খণ্ডত শুনিবলৈ পাব। ধন্যবাদেৰে মই ময়ূৰী শৰ্মা। দীঘল চুলিৰ ছোৱালীজনী।